আজি আগবঢ়াইছোঁ তেলবিহীন এসাঁজ ভাতৰ থালি। ভাতৰ থালিখনত আছে এয়া ভাত, অইক পাতেৰে ৰন্ধা কুকুৰা মাংসৰ আঞ্জা, মচুৰ দালি, খৰলীয়া বেঙেনা দি দিছোঁ সিদ্ধ, তেজপুৰীয়া কচু পিটিকা, নেমু, অমৰা পিটিকা, ভোট জলকীয়া, বুটৰ চাটনি আৰু ধুন্দুলি সিদ্ধ কৰিছোঁ। অইক পাতেৰে ৰন্ধা কুকুৰা মাংসৰ জালুকীয়া জালখনৰ ৰেচিপিসহ ভিডিঅ' দিছোঁ, চাব পাৰিব। এতিয়া বনাম অইক পাতেৰে কুকুৰা মাংস। অইক পাতেৰে কুকুৰা মাংস বনাবলৈ লৈছোঁ। এয়া অইক পাত, এজোপা জোপোহা গছ, অইক গছজোপা, তাৰ কুমলীয়া পাতখিনি ছিঙি আনিছোঁ। কুকুৰা মাংস, হালধি, নিমখ আৰু জালুক, আদা নহৰু আৰু ফিৰিঙি জলকীয়া, কণ জলকীয়াও কয়। প্ৰথম অইক পাতখিনি আদা নহৰু উতলা পানীত দি ল'ম। হালধি নিদিলেও হয়, মই হালধি দিছোঁ, ৰংটোও ভাল হয়, খাবলৈও সোৱাদ হয়। জালুকৰ গুটিকেইটা অলপ পিচি দিম, আদা নহৰু থেতেলি দিম। কেৰাহীত পানী উতলিছে, উতলা পানীত এতিয়া অইক পাতখিনি দি দিলোঁ আৰু নহৰু দিলোঁ, আদা দিলোঁ, আৰু জলকীয়া দিছোঁ। পানী সৰহকৈ দিছোঁ, সকলো সিজিবলৈ বহুতখিনি পানী লাগিব, কমি পেলাই এটা জোখৰ ৰ'বগৈ। আৰু এয়া নিমখ দিছোঁ জোখমতে। অলপ হালধি, এতিয়া ভালদৰে উতলক 10 মিনিট। এয়া পানী বকবককৈ উতলিছে বৰ ধুনীয়াকৈ। এতিয়া ইয়াত কুকুৰা মাংসখিনি দি দিম। ত্ৰিছ মিনিট সময় উতলাম। মাংসখিনি উতলিছে, বৰ ধুনীয়াকৈ সিজিছে। ইয়াত এতিয়া জালুকৰ গুড়িখিনি দি দিম। দহ মিনিট উতলাম। অইক শাকেৰে বনোৱা কুকুৰা মাংসৰ আঞ্জাখন হৈ গ'ল, বৰ ধুনীয়াকৈ সিজিলে। পাতখিনি অলপ গোটা গোটা হৈ থাকে, বৰ ধুনীয়া গোন্ধ, আদা নহৰু পাতটোৰ এটা গোন্ধ, জালুকৰ গোন্ধ। এতিয়া নমাই গৰমে গৰমে পৰিৱেশন কৰিম। যদি মোৰ ভাতৰ থালিখন ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ।